তুমি কৈছা লৰাৰ চকুত চকুপানী দেখা নোপোৱা। এটা লৰাই কেৱল মাত্ৰ 3টা সিচুৱেশ্যনত কান্দে জানানে কেতিয়া? তেতিয়া যেতিয়া ইহঁতে নিজৰ মাক দেউতাকৰ চকুত চকুপানী দেখা পায়, তেতিয়া যেতিয়া নিজৰ ভনীয়েকক বা বায়েকক ঘৰৰ পৰা আন এখন ঘৰলৈ বিদায় দিয়ে, আৰু তেতিয়া যেতিয়া এজনী ছোৱালীক সঁচা অন্তৰে ভাল পাই নিজৰ ফিউচাৰ সপোন দেখে তাইৰ লগত, আৰু ছোৱালীজনীয়ে তাৰ হৃদয়খনৰ টুকুৰা কৰি গুচি যায়। তুমি যে আন কাৰোবাক ভাল পোৱা তাত মোৰ কোনোদিনে আপত্তি নাই, কিন্তু মই সকলো জনাৰ পাছত তুমি মোকো ভাল পাওঁ বুলি কোৱা মোৰ আপত্তি তাতহে। কাৰণ মোৰ বাবে ভাল পোৱা ভঙাই লোৱা বস্তু নহয়। নিজে ভাবাচোন। রাতি তোমার বুকু শব্দ শুনো মই তুমি চাকি এনেকুৱা নেচাওঁ তোমাক এবাৰো নেচাপকাশ এখানো গানতে যেন খুনৰ চেকুৰা চকুত জিলিকি ৰয়, কিনুৰীয়া মৰমে তোমাৰ হিয়া বিয়পিবই, যৌৱন দেহ মন মুখৰিত গানে তোমাৰে কথা। চিনাকি তোমাৰ লগতে দুদিনৰ আগতে ইমানকৈ মৰম নিদিব পৰি যাম প্ৰেমতে। যদি মোৰ হিৰে হিৰে বোৱাহিচোন খালি ৰাখিছো কৰি যাইছো, নোৱাৰিলে নকৰো জোৰ সামৰিম সপোন। তুমি যে আন কাৰোবাক ভাল পোৱা তাত মোৰ কোনোদিনে আপত্তি নাই, কিন্তু মই সকলো জনাৰ পাছত তুমি মোকো ভাল পাওঁ বুলি কোৱা মোৰ আপত্তি তাতহে। কাৰণ মোৰ বাবে ভাল পোৱা ভঙাই লোৱা বস্তু নহয়। নিজে ভাবাচোন।